হেল্ল' গাইজ, ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আৰু এইটো অত্যন্ত দৰকাৰী। সমাগত আমাৰ অসমত নিৰ্বাচন, সেই ওপৰত লক্ষ্য কৰি এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী যিটো তথ্য আছে সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোক সকলোকে এই ইনফৰমেশ্যনটো জনাব। গতিকে এই ভিডিঅ'টো আপোনালোক সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোক সকলোৱে শেষলৈকে চাব আৰু সেইটো বহুত উপকাৰী। সেইটো ভোট দিয়াৰ ওপৰত লৈ পেলাই যিমান প্ৰাপ্তবয়স্ক 18 বছৰৰ ওপৰত আছে, যাৰ যাৰ ভোটাৰ লিষ্টত নাম আহিছে, তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট। ভোটদান কেন্দ্ৰত আপোনালোকে পৰিচয় নিশ্চিত কৰিবলৈ আপুনি সাধাৰণতে আপোনাৰ ভোটাৰ ID কাৰ্ডখন বা এপিক নম্বৰ আপোনালোকে দেখুৱাব লাগে। আমি সকলোৱে জানো, বহু সময়ত দেখা যায় বহু লোকৰ হাতত ভোটাৰ কাৰ্ডখন নাথাকে বা পুৰণি ভোটাৰ ID কাৰ্ডখন তেওঁলোকৰ হাততে আছে বা তেওঁলোকৰ হেৰুৱাই গৈছে, ভোটাৰ ID কাৰ্ডখন নাই। তেনে অৱস্থাত আপোনালোকে এইটো জনা অতি গুৰুত্বপূৰ্ণ কেইটামান ইনফৰমেশ্যন আপোনালোক সকলোকে জনাব বিচাৰিছোঁ। এনেধৰণৰ যদি আপোনালোকৰো আছে, চৰকাৰৰ নিয়ম অনুসাৰে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা নিৰ্দেশনা অনুসৰি যদি আপোনাৰ ভোটাৰ ID কাৰ্ড নাথাকে, হেৰাই গৈছে বা কিবা এটা প্ৰব্লেম হৈছে, তেনেতে আপুনি আন 12টা বিকল্প ডকুমেণ্ট যিকোনো এটা আপোনালোকে দেখুৱাই ভোট দিব পাৰি। গতিকে ভয় বা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যে আপোনালোকে ভোট দিব নোৱাৰিব বুলি। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব, সকলোকে ৰিকুৱেষ্ট থাকে। এতিয়া মই আপোনালোক সকলোকে এই 12টা ডকুমেণ্টৰ বিষয়ে সহজ ভাষাত বুজাম আৰু আপোনালোক সকলোকে জনাই দিম। প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ, কিছুমান মানুহৰ হাতত পাছপোৰ্ট থাকিব পাৰে, সেইটো আপোনালোকে পাছপোৰ্টখন ব্যৱহাৰ কৰিব পাৰিব সেই সময়ত। দ্বিতীয়তে ড্ৰাইভিং লাইচেন্স, কিছুমান মানুহৰ হাতত ড্ৰাইভিং লাইচেন্স থাকে অল্টাৰনেটিভ হিচাপে। ড্ৰাইভিং লাইচেন্সখনো আপোনালোকে একেবাৰে বৈধ পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। তৃতীয়তে আছে চৰকাৰী PSOত কাম কৰা লোকৰ ছাৰ্ভিচ আইডেণ্টিটি কাৰ্ড যিবিলাক আছে, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। চতুৰ্থতে MP, MLA বা MLC সকলৰ অফিচিয়েল আইডেণ্টিটি কাৰ্ডখনো তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব ভোট দিয়াৰ সময়ত। পঞ্চমতে আছে বেংক বা পোষ্ট অফিচৰ পাছবুক, য'ত আপোনাৰ ফটো সংলগ্ন থাকে, সেইখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব পৰিচয় পত্ৰ হিচাপে। ষষ্ঠতে আপোনালোকৰ হাতত পেন কাৰ্ড সকলোৰে থাকে, গতিকে ইনকাম টেক্সৰ সময়ত ব্যৱহাৰ কৰা যিখন পেন কাৰ্ড আছে সেইখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। সপ্তমতে আছে স্মাৰ্ট কাৰ্ড, যিটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা দিয়া হয়। আৰু অষ্টমতে আছে MGNREGA জব কাৰ্ড যিখন আছে, সেইখন আপোনালোকে গ্ৰাম্য এলেকাৰ বহু মানুহৰ ওচৰত থাকে, সেইখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ৰ'ব, আপোনালোকে স্কিপ নকৰিব, বহুত ইম্পৰ্টেণ্ট আৰু কেইটামান ডকুমেণ্টছ আছে। এই ওপৰৰখিনি যদিও নাথাকে, তাৰ পিছৰখিনি আপোনালোকক থাকিব পাৰে। নৱমতে হেল্থ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড, যি মিনিষ্ট্ৰী অফ লেবাৰ স্কিমৰ অধীনত দিয়া থাকে। আৰু দশমতে আছে UADA কাৰ্ড, বিশেষভাৱে দিব্যাংগ যিবিলাক ব্যক্তি আছে তেওঁলোক সকলোৰে থাকে এই কাৰ্ডখন, সেইখন ব্যৱহাৰ কৰিব পাৰিব। আৰু একাদশতে আছে পেঞ্চন ডকুমেণ্ট, য'ত ফটো থাকে, সেইখন আপোনালোকে ব্যৱহাৰ কৰিব পাৰি। আৰু লাষ্টত আপোনালোক সকলোৰে ক'ব বিচাৰিছোঁ, যিটো সকলোৰে হাতত থাকে আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডখন আপোনালোকে লগত লৈ পেলাই পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ভোট দিয়াৰ সময়ত। গতিকে সেই আধাৰ কাৰ্ডখন লগত লৈ গ'লে হ'ল। এই সকলোবোৰ ডকুমেণ্টৰ ভিতৰত যিকোনো এটা থাকিলেহে আপুনি সহজতে ভোট দিব পাৰিব, যদি আপোনালোকৰ হাতত ভোটাৰ কাৰ্ড নাই। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা সদায় মনত ৰাখিব, ভোট দিবলৈ যাওঁতে আৱশ্যকীয় এটা বৈধ পৰিচয় পত্ৰ লগত লৈ যাব লাগে, নতুবা আপুনি সমস্যাত পৰিব পাৰে। প্ৰিয় ভিউৱাৰ্ছসকল, ভোট দিয়ক, আৰু আমাৰ অধিকাৰ আৰু দায়িত্ব দুয়োৱেই। গতিকে ভোট দিয়াটো আমাৰ দৰকাৰ, গণতন্ত্ৰৰ অধিকাৰ। গতিকে ভোটৰ দিনা নিশ্চিত হিচাপে আপোনালোকে ভোটদান কৰিব লাগে আৰু আন লোককো উৎসাহিত কৰিব লাগে ভোট দিবৰ কাৰণে। যিবিলাক মানুহে নাজানে, তেওঁলোক বহুতো মানুহ আছে পুৰণি ভোটাৰ কাৰ্ড তেওঁলোকৰ হাতত আছে, যি কাৰ্ডখনৰ হয়তো PS নম্বৰ বৰ্তমান চেঞ্জ হৈছে। সেই ভিডিঅ'টো যদি আপোনালোক সকলোকে এই ইনফৰমেশ্যনৰ লগত জড়িত থকা লাগে, তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আনক জানিবলৈ দিব। আৰু কেইটামান ইনফৰমেশ্যন ক'ব বিচাৰিছোঁ। পূৰ্বতে ধৰি লওক আপোনালোকৰ এখন PS আছিল, সেই PSখন বৰ্তমান সমষ্টি যেতিয়া চেঞ্জ হৈছে বা বহুতৰে সমষ্টি চেঞ্জ হৈ গ'ল, গতিকে সেইবিলাক মানুহৰ ভোটাৰ কাৰ্ডখনত এপিক নম্বৰটো ছেইম থাকিব, কিন্তু সমষ্টিটো চেঞ্জ হৈ গৈছে, বা স্কুলখনো ছেইম আছে, বা ৰুম নম্বৰটো হয়তো চেঞ্জ হৈ গৈছে, এনেধৰণৰ হ'ব পাৰে। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, আৰু এইটো বহুতো মানুহৰ ক্ষেত্ৰত হ'ব। গতিকে আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। এইখিনি আপোনালোকে কৰিবৰ কাৰণে এটা বেলেগকে মই ছেপাৰেট ভিডিঅ' বনাম। আপোনালোকৰ নিজৰ PS বা নিজৰ সমষ্টি বা ক'ত আছে আপোনালোকৰ ভোটটো অনলাইন নিজে চাৰ্চ কৰি সেই ভিডিঅ'ৰ পৰা আপোনালোকে
চাব পাৰিব। ডেছক্ৰিপশ্যনত থাকিব, আই বটমত থাকিব। আৰু যদি ফেচবুকত চাই আছা, ইউটিউবত গৈ পেলাই OLS অসম চাৰ্চ কৰিবা, আমাৰ চেনেলত গৈ পেলাই আপোনালোকে চাব পাৰিবা। নিজৰ মোবাইল ফোন দি আপোনালোকে ঘৰত বহি পেলাই এই কামখিনি কৰি পেলাই জানিব পাৰিব যে আপোনালোকৰ PS ক'ত আছে বা আপোনালোকৰ ভোটটো বৰ্তমান ক'ত আছে, কেনেকৈ আপোনালোকে ভোটটো দিব লাগিব। এই যিখিনি নথি পত্ৰৰ বিষয়ে আপোনালোক সকলোকে জনালো, আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। কোনো পেনিক হ'ব নালাগে। আপোনালোক সকলোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই গাইডলাইন হিচাপে এই টেমপ্লেট কেইখিনি আপোনালোকক লগাই দিছিলোঁ, আপোনালোকে চাইছে। সেই হিচাপে আপোনালোকে ভোটটো সাব্যস্ত কৰিবলৈ যাব লাগিব। ভিউৱাৰ্ছসকল, এই ইনফৰমেশ্যনটো কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম। থেংক ইউ। জয় অসম।